মহিলাবোৰৰ কোনটো অংশ গৰম হ'লে মিলন কৰিবলৈ মন যায়? উত্তৰ হৈছে কাণ আৰু বুকুখন। ছোৱালীবোৰৰ কোনটো সময়ত মিলন কৰিবলৈ বেছি মন যায়? উত্তৰ হৈছে 15 পৰা 18 বছৰ সময়ত। পুৰুষবোৰে কোনবোৰ মহিলাক বেছি ভাল পায়? উত্তৰ হৈছে যিবিলাক মহিলা সহজ সৰল। প্ৰেগনেণ্ট মহিলাক কেনেদৰে মিলন কৰিব লাগে? উত্তৰ হৈছে পিছফালৰ পৰা। প্ৰেগনেণ্ট মহিলাৰ গিটাৰখন কেনেকুৱা হৈ থাকে? উত্তৰ হৈছে ঢিলা আৰু তেলতীয়া হৈ থাকে। মহিলাবোৰে কেনেকুৱা লিংগ দেখিলে মিলন কৰিবলৈ উত্তেজিত হৈ থাকে? উত্তৰ হৈছে শকত আৰু দীঘল লিংগ দেখিলে মহিলাবোৰে উত্তেজিত হৈ থাকে। বিবাহিত মহিলাই এদিনত কিমান বাৰ মিলন কৰিবলৈ মন যায়? উত্তৰ হৈছে 3 পৰা 4 বাৰ। ক্ষীণ মহিলাবোৰৰ গিটাৰখন কেনেকুৱা হয়? উত্তৰ হৈছে টান আৰু দীঘল। শকত মহিলাবোৰৰ গিটাৰখন কেনেকুৱা হয়? উত্তৰ হৈছে বহল আৰু ফুলা। ছোৱালীক কিছ খালে কিবা হয় নেকি? উত্তৰ হৈছে একো নহয়, যদিহে ছোৱালীজনীৰ কোনো বেমাৰ নাথাকে। ছোৱালীৰ গিটাৰখন চেলেকিলে কিবা হ'ব পাৰে নেকি? উত্তৰ হৈছে একো নহয়, গিটাৰখন চাফা কৰি ল'লে হ'ল। মহিলাবোৰ কোনটো সময়ত মিলন কৰিলে প্ৰেগনেণ্ট হোৱাৰ সম্ভাৱনা থাকে? উত্তৰ হৈছে মাহেকীয়া হোৱা 11 পৰা 15 দিনৰ ভিতৰত মিলন কৰিলে প্ৰেগনেণ্ট হোৱাটো সম্ভাৱনা থাকে।